হেল্ল' এভৰিৱান, এয়া মই আজি শাক ল'ব ওলালোঁ তলতে দেখাই আছোঁ ৰ'ব। এয়া মচুন্দৰী ন? কোনে কৈছে? গাইজ দেখিছেনে ইমান ধুনীয়া শাকখিনি? এয়া হৈছে নৰসিংহৰ পাত, মচুন্দৰীৰ পাত, লগতে দৰুণ শাক, ঢেকীয়া। মই এতিয়া এইবিলাক ঢেকীয়াটো আজি ভাজি বনাব ওলালোঁ, মানে কণী দি কেনে বনাম। চাই থাককচোন ভিডিঅ'টো। এয়া ঢেকীয়াখিনি গাইজ ধুনীয়াকৈ মই মানে কাটি বাছি ল'লোঁ ধুই। ইয়াতে দিছোঁ অকণমান তেল, জলকীয়া, গোটা জিৰা, তাৰপিছত দিছোঁ পিঁয়াজ। ইয়াতে দিলোঁ 2টা কণী মই। এয়া এইখিনি ভাল কৰি ভুনি ল'ব লাগিব। এয়া নৰসিংহৰ পাতখিনি দেখিছেনে ধুনীয়া? মই এতিয়া এয়া কেইটামান বেছিকৈ দিলোঁ নৰসিংহৰ পাত। একদম গোন্ধটো ধুনীয়া লাগে, মই হ'লে বহুত ভাল পাওঁ। ইয়াতে দিলোঁ অকণমান হালধি, জিৰা, ধনিয়া, নিমখ, লগতে অকণমান জলকীয়া, নহৰুৰ পেষ্ট দিলোঁ। এতিয়া এইখিনিও ভাল কৰি ভুনি ল'ব লাগিব। এইখিনি ধুনীয়াকৈ ভুনা হৈ গ'ল। এতিয়া মই শাকখিনি দি দিলোঁ। গাইজ শাকখিনি হৈ গ'ল ৰেডি। এয়া দেখিছেনে ধুনীয়া হৈছে। ইয়াতে মই এতিয়া উলিয়াই ল'ম। একদম নৰসিংহৰ পাতৰ পূৰা মলমলাই আছে, বহুত ধুনীয়া গোন্ধ ওলাই আছে। এয়া কেনেকুৱা লাগিলে ৰেচিপিটো লাইক কমেণ্ট কৰিবা, পাৰিলে শ্বেয়াৰ কৰিবা ভিডিঅ'টো। আজিলৈ ভিডিঅ'টো ইমানে। থেংক ইউ, আল্লাহ হাফিজ।